নমস্কাৰ, মই জয়স্মিতা। বলক আজি আপোনালোকৰ লগত মধ্যপ্ৰদেশৰ পৰম্পৰাগত সাজ-পোছাক আৰু তাৰ থকা জনসাধাৰণসমূহৰ বিষয়ে আলোচনা। মধ্যপ্ৰদেশ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা কথাই আহে যে তাত ট্ৰাইবেল মানুহ আৰু আদিবাসী মানুহৰ বাহিৰে কিনো পোৱা যায়। কিন্তু মধ্যপ্ৰদেশত ভাৰতৰ ভিতৰত সকলোতকৈ বেছি পৰিমাণে হাবি বননি আৰু ফৰেষ্ট এৰিয়া দেখিবলৈ পোৱা যায়। মধ্যপ্ৰদেশত গংগা আৰু যমুনা নদী একেলগে দেখিবলৈ পোৱা যায়। মধ্যপ্ৰদেশক হাৰ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় কাৰণ মধ্যপ্ৰদেশ ভাৰতৰ একেবাৰে সোঁমাজত বিৰাজমান। অন্যান্য ৰাজ্যৰ তুলনাত মধ্যপ্ৰদেশত ফৰেষ্ট এৰিয়া বা জংগল এৰিয়া সবাতোকৈ বেছি, লগতে ট্ৰাইবেল মানুহৰ সংখ্যাও সৰহ। ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্মও মধ্যপ্ৰদেশত হৈছিল আৰু মধ্যপ্ৰদেশক টাইগাৰ ষ্টেট অফ ইণ্ডিয়া বুলি কোৱা হয় কাৰণ ইয়াত ভাৰতৰ ভিতৰত সবাতোকৈ বেছি পৰিমাণে বাঘ দেখিবলৈ পোৱা যায়।